ढेकियाजुलि पुलिस थानानि सिङाव थानाय नामसुबुरि पानबारियाव दारलं रासाजु मुंनि सुबुंनियाव आलफानि मुं लानानै 7 लाख रां दाबि खालामनायखौ लांनो फैनानै बुधबारनि मोनाबिलियाव रायजोफोरजों हमजानाय सानै सुबुंनिफ्राय गंसे 7.65 पिस्तल, गरदाइन गोथां गुलि, AS-12 AF-2714 नम्बरनि गंसे स्कुटि आरो मबाइल फन मोनो। बे जाथायनि सोमोन्दै सनितपुर जिल्लानि मावथ' पुलिस बेंगिरि माधुरिमा दासआ ढेकियाजुलि थानायाव खौरांगिरि मेलनि गेजेरजों थांनाय 3 नभेम्बर खालारखालि बे जाथायनि सायाव पुलिस खुंथाया खौरां मोननायनि उनाव 4 नभेम्बर खालारखालि ढेकियाजुलि थानायाव मोनसे केस रेजिस्टार खालामो होनना मिथिहोयो आरो पुलिसनि संदाननाय नायबिजिरनायनि गेजेरजों नंखाय आलफानि मुं लानानै रां दाबि खालामनायखौ लांनो फैनाय समाव 8 नभेम्बर अदेबानि मैया मोनाबिलियाव रायजोफोरनि हेफाजाबै सानै सुबुंखौ हमनो हायो होनना फोरमायो आरो हमजानाय दायनिगिरि बलराम बसुमतारीखौ ढेकियाजुलि थानायाव सोंथि खालामबाय थानाय जादों होनना बुंनायजों लोगोसे गुबुन सासे दुथां सुबुंखौ मैयानि समाव क'क्राझारनि दाजिया नार्जारी होनना बुंदोंमोनब्लाबो बिनि गुबै मुङा उदय नार्जारीसो होनना मिथिहोयो आरो बिथांनि न'आ चिरां जिल्लानि रुनिकाटा पुलिस थानानि सिङाव थानाय 2 नं सालबारि गामिनि होनना फोरमायदों। गुबुन फारसेथिं रां दाबिनायखौ लांनो फैनाय समाव बुजानानै गोब्राबै जोखोम जानाय उदय नार्जारीखौ फाहामथायनि थाखाय गुवाहाटी मेडिकेल कलेज हस्पिटालाव थिसननाय जायो होनना बुंदों। হয়, ঢেকিয়াজুলি নামচুবুৰী পানবাৰী গাঁৱৰ দালং ৰাচুজু নামৰ এজন ব্যক্তি তেখেতে আমাক 3 নৱেম্বৰ তাৰিখে জনাইছিল যে তেখেতক আলফাৰ নামত ধন দাবী কৰা হৈছে। তো সেই হিচাপত আমি অভিযোগ পোৱাৰ পিছত 4 নৱেম্বৰত ঢেকিয়াজুলি থানাত এটা কেছ ৰেজিষ্টাৰ কৰোঁ। কেছ নাম্বাৰটো আছিলে 225/2023 আৰু সেই হিচাপত আমি এই বিষয়টোৰ ওপৰত অনুসন্ধান অব্যাহত ৰাখিছিলোঁ। তেনেতে আমি 8 নৱেম্বৰ মানে আমি জানিব পাৰিলোঁ যে উগ্ৰপন্থীসকলে তেখেতৰ পৰা পইচা সোনকালে ল'বলৈ বিচাৰি আছে আৰু সেই হিচাপত 8 তাৰিখে তেওঁলোকে বিভিন্ন জেগাত পইচা ল'বৰ কাৰণে মাতিল। এই কথাটো তেওঁলোকে আৰক্ষীকো জনায় আৰু আৰক্ষীয়ে সেই হিচাপত এটা প্লেন কৰা হয় আৰু যেতিয়া তেওঁলোকে পইচা ল'বলৈ ৰাতি ঘৰলৈ আহিল সেই সময়তে আৰক্ষীয়ে প্ৰথমে এজন বলৰাম বসুমতাৰী বুলি এজন লোকক আটক কৰে, যিজনে স্কুটি লৈ পেলাই আনজনক ঘটনাস্থলীলৈ লৈ আহিছিলে আৰু পাছত যেতিয়া আনজন লোকে এই পইচাখিনি কালেক্ট কৰিবলৈ যায় সেই সময়তে আৰক্ষীৰ উপস্থিতিত আৰু স্থানীয় তেওঁলোকৰ পৰিয়ালৰ লোকৰ সহযোগত উদয় নাৰ্জাৰী নামৰ আনজন লোককো সেইখিনিতে আটক কৰিবলৈ সক্ষম হয়। তেখেতৰ হাতৰ পৰা আমি এটা অস্ত্ৰ উদ্ধাৰ কৰোঁ আৰু অস্ত্ৰৰ লগতে তেখেতৰ হাতত আৰু গুলি আছিলে আৰু লগতে আনজন ব্যক্তিৰ পৰাও 4টা গুলি উদ্ধাৰ কৰা হয় আৰু আমি জানিব পৰা মতে তেওঁলোকৰ লগত হয়তো আৰু এজন বা দুজন ব্যক্তি জড়িত থাকিব পাৰে বুলি আমি সন্দেহ কৰিছোঁ আৰু এই বিষয়ত আমাৰ অনুসন্ধানটো অব্যাহত আছে। लोगोसेनो बे जाथायनि सायाव दारलं रासाजुआ खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायबावो। आसलते 3 तारिख পৰা আছিলে তো কালি কৈছিলে চিংৰি বলক পইচা তাতে দিবি, মই বোলে মই চিংৰি নাযাওঁ। তো কৈছে আৰু এইটো ইয়াত মোৰ ঘৰ ওচৰত তাত বগৰী গছ আছিলে, ইয়াতে পইচা থ'ব দিছে। হ'ব মই ৰেডি আছিলোঁ থ'বলৈ, পইচা ইয়াত থৈ দিম ৰেডি আছিলে আৰু পল্টি কৰি আছে 8 বাজি পল্টি কৰিছে ইয়াত গেট ওচৰত পইচা লোৱা ইয়াত দি দে। ইয়াত লোৱাৰ লগে লগে চাইড পিষ্টল লৈ আহিছে ডাইৰেক্ট পূৰা ৰেডি মাৰিবলৈ বাকী আছে। তো মই পিষ্টল ধৰি দিছোঁ তো পাব্লিকে দোলাই দিছোঁ, পুলিচে ধৰি লৈ গৈছে। ইমানেই আছে আৰু বেছিটো কি ক'ম না। আপুনি আৰু পত্নী সাহসিকতাৰ পৰিচয় দিছে আপোনালোকে, পিষ্টল লৈ থকাৰ পিছতো ভয় কৰা নাই আপোনালোকে? নাই, পিষ্টল মই ভয় নকৰোঁ। এটা গুলি ফুটিব মইতো নমৰিব না, সেইটো মই এটা গুলি ফুটিলে মই মৰিম নেকি? নমৰিব না, সেইটো মই চেছ কৰি দিলোঁ হয়। হা, পুলিচে আগৰ পৰাই আপোনালোকে জনাইছিল? হা, আগৰ পৰা এই 3 তাৰিখৰ পৰা পুলিচ আছে ইয়াত, চিভিল ড্ৰেছৰ পুলিচ আছিলে। চিভিল ড্ৰেছ নহ'লে সেই মানুহবোলে নাহে, ইয়াত নাহে। ড্ৰেছ পিন্ধি আহিলে ফনাফনি হৈ যায় আৰু চিভিল ড্ৰেছ হ'লে গম নাপায়। কালি চিভিল ড্ৰেছ হৈছে তেতিয়া ধৰি পাইছে। 1 সপ্তাহৰ পৰা পুলিচ ইয়াতে আছিলে।